একাডেমি আপোনালোকলৈ এতিয়া অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু মোৰো ভালেই। আজি ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰিছোঁ, যিহেতু ৰাতিপুৱাই নামিছোঁ মই আৰু শাহুমা পুখুৰীত মাছ ধৰিবলৈ। আপোনালোকে ভিডিঅ'টো দেখি নিশ্চয় গম পাইছে যে মই কিহৰ ওপৰত ভিডিঅ'টো বনাইছোঁ, আৰু আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা কৰিছোঁ। মোৰ শাহুমাই দেখিছে নে মাগুৰ মাছ পাইছে, তাকে দেখাইছে, আৰু মই গৈ ধৰিছোঁ এটা শ'ল মাছ। আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। আৰু আজি মই আপোনালোকক ৰেচিপিটো দেখাম। আপোনালোকে থাম্বনেইলটোত দেখিছে নহয় জানো, গেলা কোমোৰা আৰু ঘৰৰ পুখুৰীৰ শ'ল মাছৰ ৰেচিপি। আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। বৰ্তমান আমাৰ মাছ ধৰা হৈ গৈছে। এয়া দেখিছে, এইটো হ'ল শ'ল মাছ, এয়া মোৱা মাছ, পুঠি মাছ, আৰু এইফালে আছে শিঙি, গৰৈ পোৱালি, মাগুৰ দুটা, আৰু এয়া আমাৰ আনি থোৱা দুমাহে হ'ল গেলিবৰ কাৰণে থৈ দিয়া। এইটো হৈছে কোমোৰাটো, আৰু এতিয়া এয়া মোৰ শাহুমায়ে নিজে গুচাই এইখিনি চাফা কৰি ল'ব। চাফা কৰিবলগীয়া একো নাই, তাৰ পৰা চিঙি পানীটো পেলাই থৈ যাব এটা বাচনত। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। বৰ্তমান মোৰ শাহুমাৰ কোমোৰাখিনি চাফা কৰা হৈ গৈছে, আৰু তাৰপিছত আপোনালোকে পানীত অলপমান ভিজাই থ'ব, কিয়নো মই আপোনালোকক ভিডিঅ'টোত দেখাম। আপোনালোকক এতিয়া দেখিছে, আপোনালোকে মায়ে আমাৰ মাছখিনি ফ্ৰাই কৰি লৈছে, আৰু তাৰপিছত যোগাৰ কৰি লৈছে পিঁয়াজ, মছলা, আৰু এয়া দেখিছিলে মই দেখাম কৈছিলোঁ, এয়া মায়ে কোমোৰাখিনি তিয়াই থৈ দিছে। তাৰপিছত আমাৰ মায়ে মাছখিনি ফ্ৰাই কৰাৰ পিছত তাৰপিছত দি দিছে তেলত পিঁয়াজ, আপোনালোকে দেখিছে, আৰু তাৰপিছত দি দিছে এয়া জলকীয়া, আদা, নহৰু খুন্দি দি দিছে ইয়াতে। তাৰপিছত আপোনালোকে মছলাখিনি দি দিব পাৰিব, জিৰা, মিট, গৰম মছলা, আপোনালোকে যিকোনো মছলা আপোনালোকে দি দিব পাৰিব। আৰু এয়া দেখিছে কোমোৰাখিনি মায়ে চেপি পেলাই তাৰ পানীটো পেলাই ইয়াত দি দিছে। আৰু আপোনালোকে দেখিছে ভিডিঅ'টোত দেখাই থকা হৈছে ন আপোনালোকক। আপোনালোকে বনাই ঘৰত খাব, কেনেকুৱা পাই কমেণ্ট কৰি জনাব। আৰু সেয়া আমাৰ এতিয়া হৈ গৈছে আধাখিনি। তাৰপিছত আমাৰ মায়ে পানী দি দিছে, পানী দিয়াৰ পিছত এয়া দেখিছে তাত শ'ল মাছৰ পিচ দি দিছে, শ'ল মাছৰ পিচ। আৰু আপোনালোকে ভিডিঅ'টো যদি মই চাই ভাল পাইছে, প্লিজ লাইক, কমেণ্ট এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা কৰিছোঁ। ফাইনেলি এতিয়া আমাৰ গেলা কোমোৰা আৰু শ'ল মাছৰ ৰেচিপিটো বনাই হৈ গ'ল। আকৌ এতিয়া অন্য ভিডিঅ'ত লগ পাম বুলি আশা থাকিল। ধন্যবাদ।